crossfire. It's caught in the crossfire. ভাতৰ আৰতে কোন বোকা হুৰ মই তই এইবোৰ কি কৰিছো বুলি ভাবিছ ভাতটো মই খাইছো আকৌ দুটামান মোৰ ঘৰতে মোৰ মানুহ শুইছো নে গাহৰি শুইছো মৰাই দেও দিব নোৱাৰে থাল ভাত তাৰ লগত ভাজি তৰকাৰী নিমখ জলকীয়া মোৰ মূৰত প্ৰেছাৰ উঠিলে প্ৰেছাৰ উঠিবলৈ ন আপোনাক কোনেনো কি কৰিলে তুমি মই গেলাই খোৱা সেই কাহি ভাত নে ভাতৰ পাহাৰ কি যে মানুহটো কোনোবাই ভাত কেইটামান সৰহকে খোৱাও সহ্য কৰিব নোৱাৰে ঠিক আছে মই কথা ক'লে বেয়া পোৱাটো হ'ব এইখন ঘৰত কোনে কিমান ভাত খায় কোনে কিমান মৰ্টন বাকলি পেলাই পেলাই থাকক মই চান্দা কৰি দিলো কিন্তু এইখন ঘৰ মই আজিৰ পৰা নচলাও যা কিমান কষ্ট কৰি মই ধন সম্পত্তি ঘটিছো আৰু তোমালোকে সেইবিলাক ধ্বংস কৰিব খুজিছা যেতিয়া কৰি থাকা ভাত খালে গেলাই আৰু আপুনি মোক দুখ দিলেতো ৰ'ব মই থাকিলে আপোনাৰ সম্পত্তি ধ্বংস হ'ব মই আৰু নয়ন আজিয়ে মা ঘৰলৈ গুচি যামগৈ কি ক'লা কি ক'লো শুনিলে নহয় মই মা ঘৰলৈ যাম বুলি কৈছো যামে কেতেকী ঐ কেতেকী কাপোৰ কানি বান্ধ আমি আৰু ইয়াত নাথাকো অৰ্বনা এনেকৈ দেখোন মই লগন দিব লাগিব পূৰ্ণিমা শুনাচোন মাতি নাথাকিব মোৰ কোনো কথা শুনিবলৈ ইচ্ছা নাই নাপায় নহয় কথা শুনি